গুড মৰ্নিং মোৰ ইউটিউব ফেমিলিসকলৰ খবৰ ভালনে? আজি আছোঁ মই পথাৰত আৰু ভিডিঅ'টো পথাৰৰ পৰা ষ্টাৰ্ট হৈ আছে কাৰণ এইপিনে দাদাই হাল মাৰি আছে ট্ৰেক্টৰেৰে আৰু ভিনিদেউ আৰু ময়ে হাল মাৰি আছোঁ, মানে হাল নহয় মই দি আছোঁ গুৰুৰে। তো আজি হৈছে 25 জুলাই আৰু কেইটা বাজিল মই নাজানো, জাষ্ট ষ্টাৰ্ট কৰি আছোঁ। কিমানখিনি পাৰোঁ আজি মই দিব নাজানো, কিন্তু শেষ কৰিম বুলিতো কৈ আছোঁ। তো ভিডিঅ'টো শেষলৈ চাই থাকক কিমানখিনি পাৰোঁ, আৰু লাহে লাহে ভোকো লাগিছে। মায়ে আমাৰ কাৰণে কিবা খাবলৈ আনিছে, এইবিলাক চাহ, ভিনি, মা, মামা, এইটো আৰু মামা। মানে কমপ্লিট নহ'ল হাল মাৰা ট্ৰেক্টৰৰ এটা নাট, এটা নহয় দুটা নাট মানে হেৰাইছে, তাৰ কাৰণে কমপ্লিট নহ'ল। আজি নহ'ব আৰু কালি শ্ব'ৰুমৰ পৰা আনি কেনে কালি ৰাতিপুৱা আৰু মই দিয়া হ'ব। হেল্ল' বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ। মানে স্বাগতম নহয়, সিদিনাৰ ভিডিঅ'টো মানে শেষ কৰা নহ'ল আৰু আজি হৈছে 26 জুলাই। সিদিনাৰ ভিডিঅ'টো শেষ নহ'ল কাৰণ ট্ৰেক্টৰটো বেয়া হৈ আছিল আৰু বেয়া হোৱাৰ কাৰণে ভিডিঅ'টো শেষ নহ'ল। তো আজি ভাবিছোঁ শেষ কৰিম, মানে কি কৰোঁ দিনৰ দিনটো আজি চাওঁ। তো গুড মৰ্ণিং বন্ধু বান্ধৱীসকল, আৰু মানে মোৰ ইউটিউব ফেমিলিসকলক গুড মৰ্ণিং জনাইছোঁ। ভিডিঅ'বিলাক কেনে পাই আছে কমেণ্ট কৰি জনাব। আৰু সেইদিনাৰ ভিডিঅ' শেষ সমাপ্ত কৰা নহ'ল, তো আজি ভাবিছোঁ সমাপ্ত কৰিম ভিডিঅ'। কিমানখিনি পাৰোঁ বনাই যাম, আৰু ভাল হ'লেতো ভালে ভিডিঅ'বিলাক, যদি ভাল হোৱা নাই তথাপিও লাইক কৰিব, নহয় চৰি মানে লাইক নকৰিব। যদি ভাল হোৱা নাই লাইক নকৰিব, যদি ভাল হৈছে তেতিয়াহে লাইক কৰিব, কিন্তু কমেণ্ট কৰি জনাব ভিডিঅ'বিলাক কেনেকৈ হৈছে। আজি পুৱাই অলপকৈ বৰষুণ দি আছে আৰু আছোঁ এতিয়া পথাৰত। কিমানখিনি পাৰোঁ আজি ভিডিঅ' বনাম, কালিলৈ দিয়াৰ চেষ্টা কৰিম। আজি হৈছে 20 জুলাই, 29 জুলাইলৈকে ভিডিঅ' দিম বুলি আশা কৰি আছোঁ। তো কিমানখিনি পাৰোঁ আজি সমাপ্ত কৰিবলৈ চেষ্টা কৰিম। তো এতিয়া ওলালোঁ, মানে আজি অলপ ঘূৰিবলৈ যাই আছোঁ। বতৰটো বেয়া, বৰষুণ দি আছে, তথাপিও মানে এটা ফ্ৰেণ্ডৰ ঘৰত যাই আছোঁ ঘূৰিবলৈ। তো মটৰত আজি মানে বাইক ৰাইড কৰাত দেখাব নোৱাৰিম ভিডিঅ'টো, কাৰণ মই মাউণ্টখন লগা নাই। ফ্ৰেণ্ডক লগ ধৰি কেনে দেখাই আছোঁ, ফ্ৰেণ্ডৰ ঘৰত যাই কেনে পালোঁ এতিয়া ভালুকডুবি, কিন্তু নাযাওঁ আৰু ভাবিছোঁ, মানে ফ্ৰেণ্ডৰ ঘৰত নাযাওঁ আৰু বুলি ভাবিছোঁ, কাৰণ বৰষুণটো অলপ বেছি দি আছে, এইখিনিত বৰষুণটো অলপ বেছি দি আছে, তাৰ বাবে নাযাওঁ বুলি ভাবিছোঁ। মানে মই ৰেইনকোট অনা নাই, তাৰ কাৰণে নাযাওঁ বুলি ভাবিছোঁ। ইয়াৰ পৰা ঘৰত যাওঁ, কাৰণ বেছিকৈ বৰষুণ দিলে অসুখ হ'ব পাৰে, কাৰণ দুদিন মোৰ ভাল হৈছে অসুখ হোৱা, তাৰ কাৰণে ইয়াৰ পৰা ঘূৰি যাওঁ। আৰু আপোনালোকক কৈছিলোঁ মই মানে ফ্ৰেণ্ডৰ ঘৰত যাম, কিন্তু যোৱা নহ'ব আৰু। তো এতিয়া যাই আছোঁ, মানে বৰবাজাৰ যাম, অলপ কাম আছে। কাম মানে কি দেখা পাব বৰবাজাৰ যাই কেনে। তো বৰবাজাৰ যাই আছোঁ, বৰবাজাৰত দেখা দি আছোঁ। তো আহি পাইছোঁ মানে গোৱালপাৰা পিয়াৰ গভ হাই স্কুল, ইয়াতে হৈ আছে মানে যিবিলাক মেট্ৰিকত ফেইল কৰিছিল, কুমাৰ মেট্ৰিক হৈ আছে এইবিলাক ছাত্ৰ। মানে এতিয়া আজি লাষ্ট এক্সাম আছিল না? আজি লাষ্ট এক্সাম আছিল। তো নাজানো কি কৰে ইহঁতে, আৰু মানে যিবিলাক ফেইল হৈছিল সেইটোৰ কাৰণেতো আৰু একবাৰ চান্স দিয়া হৈছে, কিন্তু কি কৰে নাজানো দে, বহুতবিলাকে ফেইল কৰিছে দেখোন। আৰু মই আছোঁ ইয়াতে, মানে ফ্ৰেণ্ডৰ লগত, এইবিলাক ফ্ৰেণ্ড তাহাঁতৰ মানে GF-ক লগ ধৰি পাইছে, তাৰ কাৰণে মই ইয়াতে আছোঁ। আৰু এইজনক এটা লৈ আহিছোঁ, অলপ পিছত যাম বৰবাজাৰ। তো চাই থাকক এনলৈকে। সৰু নাই ইয়াতকৈ অলপ এইটো লুইছোঁ আছে বৰ্তমান। আহি পালোঁ এতিয়া ঘৰ, আৰু অলপ ৰেষ্ট কৰোঁ, পিছত মানে সন্ধিয়া আৰু দেখা কৰি আছোঁ। বহুত গৰম লাগছে, এলাকটো লগা নাই, বহুত গৰম লাগছে। তো মই এতিয়া এনেকা এটা জেগাত যাই আছোঁ, মানে তাত আমাৰ গোৱালপাৰা ডিষ্ট্ৰিক্টৰে হয় চাগে, বাহিৰৰ আহে নেকি মই নাজানো। বা গোৱালপাৰা ডিষ্ট্ৰিক্টৰ যিখিনি চলজাৰ আৰু নতুনকৈ মানে বিগিনাৰ, তাহাঁতক ট্ৰেইনিং কৰিব লৈ আনে। ফায়াৰিং চেণ্টাৰ বুলি কোৱা হয়, আমাৰ গোৱালপাৰাত আছে ওচৰতে। তো আজি সেইটো দেখাই দিওঁ মই, তালৈ এতিয়া যাই আছোঁ ফুৰিবলৈ ট্ৰেইনিং চেণ্টাৰত।
তো ভিডিঅ'টো চাই থাকক। সন্মুখত আছে এইটো, দেখিব পাৰিছে নে নাই সন্মুখত, সেইটো গৰু নামি আছে তাতে সেই ফায়াৰিং চেণ্টাৰটো। ৰাস্তা বহুত বেয়া। তো আহি পালোঁ ইয়াতে গোৱালপাৰাৰ ফায়াৰিং চেণ্টাৰ কৰা হয়। এইটো ইয়াৰ পৰা ফায়াৰিং কৰে, যি ওখ দেখা পাইছা মাটি তুলি থোৱা, ইয়াৰ পৰা ফায়াৰ কৰা হয়। পুলিচ, CRPF, BSF সকলো ইয়াতে ট্ৰেইনিং কৰা হয়। এইবিলাক যি গাঁটা দেখিছে এইবিলাক মানে গুলি মাৰি মাৰি এনেকুৱা কৰা, মানে গাঁটা কৰা। তো কাষলৈ চাওঁ, কাষত যাই কিনে কেনে হৈ আছে। তো বাইকখন ইয়াতে থৈ যাওঁ মই, তাৰপিছত ইয়াৰ পৰা তাতে যাওঁ চাবলৈ। তো আহি পালোঁ এতিয়া, আমি এতিয়া কাষলৈ যাওঁ। আহিতো পালোঁৱে, মানে সন্ধিয়া হৈছে, সন্ধিয়া লাগিছে। তো কাষলৈ যাওঁ বলক, মোৰ লগত আপোনালোকে বলক নেকি। তো কাষত আহি পালোঁ, আৰু আহি মানে এইবিলাক যদি দেখিছে সৰু সৰু গাঁটা, সেইবিলাক চব গুলিয়ে গাঁটা কৰা হয়। তো পিছৰ কেমেৰা দি মই দেখাই আছোঁ, ভালকৈ দেখা পাব। তো এইবিলাক যিখিনি দেখিছে চব গুলিৰে ফুটা কৰা হয়, মানে গুলি খাট মাৰি তেনে গাঁটা হৈ গৈছে। তো এইবিলাক মানে চাগে ইয়াতো এখনো গুলি আছে চাগে, মই ক'ব নোৱাৰোঁ। এতিয়া যাওঁ ঘৰলৈ, যিহেতু সন্ধিয়া হ'ব ধৰিছে, আৰু ইমান সন্ধিয়াকৈ নাথাকোঁ যিহেতু পাহাৰ এলেকা, ইয়াত হাতী বা জানৰ আহিব পাৰে। মই অকলে আহিছোঁ যিহেতু, তাৰ বাবে মই যাওঁ এতিয়া, নাথাকোঁ। কাৰণ সন্ধিয়া হৈ গ'লে কি আহে কি নাহে মইতো ইমান ভালকৈ নাজানো। ফ্ৰেণ্ডৰ লগত আহিলে অলপ বেলেগ কথা আছিল, কাৰণ মই অকলে আহিছোঁ, তাৰ কাৰণে এতিয়া যাওঁ আৰু ঘৰত গৈ লগ পাই আছোঁ আপোনালোকক। তো মই এতিয়া আহি পালোঁ বাইকৰ কাষলৈ, এয়া মোৰ বাইক। কিছুমান মানে অলপ সৰু সুৰা বজাৰ কৰিছোঁ, মানে ফল লৈছোঁ আৰু মিঠাতেল লৈছোঁ। তো এতিয়া যাওঁ বাইকখন ষ্টাৰ্ট দি কেনে। আজি বতৰটো মানে গৰমে গ'ল, আৰু বৰষুণ বহুত দিন হ'ল দিয়া নাই। তো বৰষুণ দিলে অলপ ভাল লাগিল হৈছে, বহুত গৰম যাই আছে এইকেইদিন। হৈ গ'ল, এতিয়া যাওঁ ঘৰলৈ। মানে অকলে থাকিব ভয় লগা হৈছে। ৰাস্তা আছে ওচৰেদি, পকা ৰাস্তা ওচৰত থাকিলেও মানে কি ক'ম, মানুহ অহা যোৱা বহুত কম। আৰু চাৰিওপিনে দেখা হৈছে নাই, চাৰিওপিনে গছ গছনি, মানুহৰ ঘৰ নাই বহুত, তাৰ কাৰণে যাওঁ। আৰু কেতিয়াবা মই কৈছোঁ না, কেতিয়াবা আহিলে দেখাই দিম। তো নিশ্চয় আপোনালোকক কেতিয়াবা আহিলে মই দেখাই দিম, যি কাৰণে যাওঁ ঘৰত গৈ আপোনালোকক লগ পাই আছোঁ। আৰু এইবোৰ খৰি আনিছে ক'ৰ পৰা, এই মই যি দেখাই দিলোঁ এইখনে জংঘলৰ পৰা, বহুত তাৰ পৰা আনিছে চাগে। মানে 2 দিন হ'ল আজি বহুত অসুখ, মানে ভাল হৈছিলে, তাৰপিছত আৰু অসুখ পৰিছে। তাৰমানে এতিয়া অলপ মানে ভাল পোৱা নাই, ঔষধ খালোঁ। এইটো মোৰ লগত এটা ঔষধ আছে, এটা ঔষধ আছে, আৰু এইটো এটা পেৰাচিটামল। জাষ্ট ভাল পাইছিলোঁ, ভিডিঅ' বনাব আৰম্ভ কৰিছোঁ, কিন্তু আৰু এগেইন মানে ঔষধত পৰিলোঁ। এতিয়া বেয়াকৈ পৰিছোঁ আৰু ভাল হোৱা নাই। কি এটা ভিডিঅ' কোনদিন মানে কেতিয়া আপলোড দিওঁ চাওঁ। বহুত মূৰটো বিষাই আছে, তথাপিও মানে ভিডিঅ' বনাই আছোঁ এনেকুৱা টাইমতো। তো ৱেইটিং কৰি থাকিব, মানে ইমান দিন হ'ল কিয় ভিডিঅ' অহা নাই চাগে ভাবি আছে। এয়াই হৈ আছে, বহুত অসুখ হৈ আছে। তো দি আছোঁ এতিয়া ভিডিঅ', যিখন অসুখ গা এটা ভাল হয় তেতিয়া ভিডিঅ' বনাই আপলোড দিম। বাই বাই।